हाय फ्रेंड्स नमस्कार शिवपुखुरिया যাত্ৰা স্বাগতম জনাইছো আকৈছো আপোনালোকৰ মাজলৈ অন্য এটি ব্লগ লৈ সো শেষৰ হিচাপৰ শেষত চাই জনাব নেপাৰিব যে আপোনালোকৰ কেনে লাগিল গুড মৰ্নিং আজি মই এতিয়া পুৱাই মই ব্লগটো আৰম্ভ কৰিছো আৰু ভিডিওটো কেতিয়া চাই আপোনালোকে নাজানো সো এটা সাৰপ্ৰাইজ আছে মোৰ কাৰণে আৰু হেতু সাৰপ্ৰাইজ এতিয়াই নকও খুব বেছি মোৰ মনে বিচৰা আৰু ভাল পোৱা গটিকে ইমান ৰাফ নাছিলে বস্তুটো কিন্তু তথাপিও মোৰ মানে এটা জেদ আছিল যে মই এনেকে কৰিম বুলি সেই বস্তুটো মোৰ আজি 2 বছৰ আগতেও সফল হ'ব হৈছিল কিন্তু মই ভয়তে হেতু পিছত কম বাৰু এটা হেতু বেলেগ এটা চেপ্টাৰ ভয়তে হেতু মই নহল সো এতিয়া আজি মই ভয় কৰোৰে নকৰো নাজানো আজি মই একদম বেলেগ এটা যুদ্ধত যাব ওলাইছো লগতে এজনী মোৰ ভন্টি আসলে ভন্টিও কৈ থাকে যে বা মোক এনেকে সুযোগ এটা দিব এনেকে কৰাই দিব স্নেহ কৰাই দিব বুলি মই স্নেহ কৰাই দিছো কিন্তু সুযোগটো মই দিব নোৱাৰো বাট মই হে ভন্টিজনীকো লগ ধৰিছো মই কৈছো যে দাদাজনে মোৰ ভন্টি এজনী আছে ভন্টিজনীকো পাৰি নেকি সো কৈছে তুমি লৈ আহিবা সো ভন্টিজনীকো মই মাত লৈছো লগত গটিকে আপোনালোকে চাবচোন কিনো সাৰপ্ৰাইজ আৰু কিবাটা সাৰপ্ৰাইজ আছে আপোনালোকে চাই থাকিব বলক তেন্তে ভিডিওটো আৰম্ভ কৰিম মই চাহ খাই লওঁ আৰু সাৰপ্ৰাইজটো কব পাহৰিয়ে গৈছিলো সাৰপ্ৰাইজটো মোৰ একদম মোৰ দাদা এজনে মই বহুত বেছি ভাল পাওঁ তেখেতেও মোক বিৰাট ভাল পায় নিজৰ ভনী নিচিনা মৰম কৰে দম দিছে কালি মই ফোন 4বাৰ মান মিছ কল হৈছে ৰিসিভ কৰা নাই মোৰ মিষ্টাৰক কৈছে যে জুৰিক ফোন কৰিবলৈ কবা বুলি তাৰপিছত যেতিয়া মই ফোন কল বেক কৰিছে মোক গালি দিছে মানে কৈছে বেছি লেভেল আছে নেকি ফোন ৰিসিভ কিয় নকৰা এনেকে কৈছে মোৰ ইমান ভাল লাগিছে মানে ইমান ধুনিয়াকে মৰমৰ গালি মানে এনেকে খং উঠি পেলে যেটো কয় হেনকা নহয় মানে অলপ বেলেগ এটা টাইপ বেছি লেভেল আছে নেকি ফোন কিয় ৰিসিভ নকৰা বেছি মানে বেছি নকৰিবা এবাৰ ফোন ৰিসিভ কৰিব নোৱাৰা নেকি কিহৰ মই কৈছো শুনি নাই পা দাদা কিহৰ শুনি পোৱা নাই বৰ শুনি পোৱা নাই তা একেবাৰে বেছি কৰে অলপ এনেকে বুলি মোক গালি দিছে কেতেমান সো মোৰ ইমান হাঁহি উঠিছে তেখেতে মোক আজি কোন হয়নো তেখেত মই দেখুৱাম তেখেতে আজি মোক সাৰপ্ৰাইজটো গিফট দিছে বুলি ক'ব লাগিব তেখেতৰ ফালৰ পৰা মোক অফাৰ কৰিছে সো চাই থাককচোন কোন হয় হে দাদাজন গালি দিয়া দাদাজন মৰমত দিয়া দাদাজন গালি দিয়া দাদাজন আৰু বলক সাৰপ্ৰাইজটো বেছি সময় নকৰাও আপোনালোকক মই দেখুৱাম সো চাই থাকিব লাষ্টলৈ সো ফ্ৰেন্ডস আমি এতিয়া আহি পালো বৃন্দাবন শুটিংত আৰু বাবাদায়ে কিয় মাতিছে মোক কম বাৰু পিছত বাট এতিয়া অকমান এনেকে থাকক আৰু ইয়া এনেকে ইয়াতে মেকআপ চলি আছে এয়া মোৰ ফেভাৰিট দাদাজন বিৰাট ধুনিয়া দাদা মই ইমান ভাল পাওঁ আৰু এক্টিংটো কবই নালাগে বহুত বেছি ভাল পাওঁ দাদা কি কব চাহ খাইছে সো ব্ল্যাক কফি খাইছো এটা শুড স্টার্ট হ'ব সো আমি যেনেকৈ মেনেজ কৰি থাকিব লাগে মেনেজ কৰি দুপৰীয়া এবাৰ ভাতটো খাম আৰু আপুনি ইমান ধুনিয়া কেলে মোৰ মা দেউতা কাৰণে মোৰ মা পাপা দেখা বেয়া হয় আচলতে সো মা পাপা যিটো ৰিফ্লেকশ্যন মই বহুত লগ পাইছো আৰু সো আৰু দাদাজনক দেখিলে কিমান মই বহুত ভাল পাওঁ আচলতে দাদাজনক মেকআপটো কৰি লওঁ সো সাৰপ্ৰাইজটো গম পালে চাগে ইতিমধ্যে বৃন্দাবন শ্বুটিঙত আহিছোঁ আৰু বৃন্দাবনখন চাব খুব ধুনীয়া হৈছে আৰু বিৰাট ভাল হৈছে মানে নাচা এবাৰ চালে আৰু ৰখিব নোৱাৰি গতিকে আপোনালোকে চাব আৰু এতিয়া বৃন্দাবন শ্বুটিঙৰ অকণমান বিহাইণ্ড দ্য স্ক্ৰীন দেখুৱাই আছোঁ আৰু এইফালে এজনী মৰম লগা ভণ্টি আছে নামটো আপোনালোকে বৃন্দাবনখন চাই থাকিব এখন বহুত ধুনীয়া চিৰিয়েল হয়
আৰু আজি আমি তাৰ বাবে পাপাদাক বহুত বেছি ধন্যবাদ আৰু লগতে নিকুদকো ধন্যবাদ জনাইছোঁ মৰম লগা ছোৱালী থেংক ইউ আৰু এগৰাকী আছে এই মৰম লগা ছোৱালীজনী চ' কোৱা কেনেকুৱা লাগিছে বৃন্দাবন চাব ভাল লাগিছে আহি পেলাই আমি মৰম লগত নামটো কৈ দিওঁ আপোনাৰ মীনালী বৰুৱা চ' আমি একেলগে সৰু কেৰেক্টাৰ এটাত কৰিছিলোঁ মৰম লগা আমাৰ হাতী বৰুৱা চ' চাই থাকিব না ভালেই গৈছে চাই থাকিব ভাল লাগিব আগলৈ চাগে বহুত ভাল হৈছে চিৰিয়েল মই অলপ অলপ দেখাই আছোঁ আপোনালোকে গম পালে মোৰ ছাৰপ্ৰাইজটো শুনি আছিলে মই সৰু ৰোল এটা কৰিব পাইছোঁ তাৰ বাবে বাপাদাক বহুত 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 ধন্যবাদ মোৰ সৰুৰ পৰাই সপোন আছিলে মই টিভিত ওলোৱাটো এক্টিং কৰাটো মোৰ সপোন নাছিলে কিন্তু মোৰ টিভিত ওলোৱাটো বিৰাট সপোন আছিলে চ' সেয়াই আৰু এগৰাকী হৈছে মোৰ ভণ্টি যিয়ে মই তাই মোক কয় যে মোক এটা চান্স দিব কিন্তু কেনেকৈ চান্স দিম তাক মইতো দিব নোৱাৰোঁ মোৰ খালি মই চিনাকিটো মই কৰাই দিব পাৰোঁ মানুহখিনি চিনাকি কৰিছোঁ কি ক'বা তুমি বহুত ভাল লাগিছে আজি বাৰ্থডে পাইছোঁ ফাৰ্ষ্ট আৰু মই এইটো এটা চিৰিয়েল ওলোৱা আৰু তাই দেখিব তাই ধুনীয়া মৰম লগা হয় যিমান পাৰোঁ সহায় কৰিম আমাৰ চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তাইৰো এটা চেনেল আছে তাই এতিয়া অকণমান গ্ৰ' হৈছে কৈ দিয়া চেনেলটো চেনেলটো বিহাইণ্ড দ্য ব্লগছ আপোনালোকে চাব মৰম দিব চ' ফ্ৰেণ্ডছ আমি আমাৰ শ্বুটিং হৈ গ'ল এতিয়া আমি শ্বুটিঙৰ পৰা আহিছোঁ এতিয়া লোকেশ্যন চেঞ্জ হৈছে এতিয়া গণেশগুৰিত আছোঁ এতিয়া ঘৰলৈ যাওঁ আৰু খুব ভাল লাগিলে ধন্যবাদ দিছোঁ বাপাদাক বহুত 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 কাৰণ তেওঁ মোক সুযোগটো দিলে আৰু ইমান ধুনীয়াকৈ মোক সৰুকৈ ৰোল এটাত প্লে' কৰালে চ' সেইকাৰণে বহুত বেছি ধন্যবাদ দিছোঁ চ' চাব বৃন্দাবন ৰং চেনেলত দিয়ে 7:30 বজাৰ গধূলি চ' সেয়াই আৰু এতিয়া ৰাখিছোঁ ইমানেই আছিল যিখিনি পাৰোঁ দেখুৱালোঁ চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে অল কৰি দিব চ' বাই বাই